হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই মা আৰু মই ওলাইছোঁ বজাৰ কৰিবলৈ। ৰাতিপুৱা মানে এতিয়া খাই বৈ ৰেডি হৈ গ'লোঁ। তাৰপাছত এতিয়া পটাপট ওলাই লৈছোঁ মা আৰু মই বজাৰ এফালে পালোহি। দেখিলেই পটাপট আহোঁতে একো ভিডিঅ' কৰা নহ'লে। কমলা এতিয়া শেষ হ'বলৈ হৈছে আৰু এতিয়া লাষ্ট। সেইকাৰণে মায়ে মই ভাবিলোঁ কি কেইটামান কমলা লৈ খাই শেষ কৰি দিওঁ আৰু এইটো বছৰ। কমলা যিহেতুকৈ ফেভৰেট, তাৰপিছত কমলা টেঙাটো খাবলৈ নাপাম যিমান বিচাৰিলোঁ। আৰু কিবা কিবি বস্তু ল'বলৈ আছিলে। এইফালে বজাৰখন দেখিলেই বজাৰ কৰি মেলি হৈ গ'ল। এতিয়া আমি দুয়োজনীয়ে লাহে লাহে আহি আছোঁ। এইখন চাবোৱা বজাৰখন হয়। অকণমান মই আপোনাক ওপৰ ফালে দেখাই দিছোঁ। সদায় আহি থাকোঁ যদিও দেখুওৱা নহয় চাবোৱা বজাৰখন। সেইকাৰণে অকণমান দেখাই দিছোঁ। এইফালে কাষত পৰা বাইক ৰখাই কিনি ৰাস্তাটো সৰুকৈ দিছে আৰু এইফালে কিবা কিবি চব্জি ৰাস্তাত উলিয়াইছে। আৰু এইখন হৈছে চাবোৱা ITI খন। মই অকণমান এনেই বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। চাবোৱা ITI খন এইখন টাউনৰ পৰা বেছি সোমাব নালাগে, অলপমান সোমালেই হৈ যাব। এতিয়া বজাৰৰ পৰা আহি আছোঁ আমি। আহি পোৱাৰ পিছতেই লগে বনালোঁ পকৰি চাহ খাবৰ কাৰণে। পকৰি বস্তুটো মই বহুত বেছি ভাল পাওঁ। এইখিনি মেগীৰ পকৰি বনাইছোঁ। মেগীৰ পকৰি ৰেচিপি অলৰেডি দিলোঁৱে চাগে, মই আগৰ ভিডিঅ'ত দেখাইছোঁ আপোনালোকক। পকৰি খাই বহুত বেছি ভাল পাওঁ, সেইকাৰণে বনায়ো ভাল পাওঁ। আৰু চাহৰ লগত খোৱাৰ মজাই বেলেগ সেইকাৰণে। এতিয়া ধুমধাম পকৰিকেইটা বনাই ল'লোঁ। এইফালে চাহো বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ, যিহেতুকৈ চাহৰ লগত খাম পকৰিকেইটা। ভালকৈ আপোনালোকক ইয়াৰ ৰেচিপিটো নিদিওঁ আৰু পকৰি ৰেচিপি বহুতে বনাই খাই পাইছেই, বনাব জানেই। মোৰ নিচিনা যদি বনাব নাজানে তেতিয়াহ'লে মই ক'ম বাৰু কেনেদৰে বনাই। আগতে ভিডিঅ'বোৰ যদি চাই আছে তেওঁলোকে গম পাইছেই। এইফালে পূৰা ৰেডি হৈ গ'ল এইখিনি পকৰি। এইখিনি ঠাণ্ডা হ'বৰ কাৰণে অকণমান ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। আৰু এইফালে চাহ ৰেডি কৰি লৈছোঁ। চাহ খাম, গৰম গৰম চাহ, লাল চাহ এতিয়া বনাইছোঁ। পাপাই লাল চাহটো খুব মানে বেয়া পায়, খাবলৈ মন নকৰে। কিন্তু আজি পকৰিৰ লগত লাল চাহ বনাই দিছোঁ। এতিয়া পিছত গাখীৰ চাহ খাব পাৰোঁ, এতিয়া সেইকাৰণে লাল চাহকে বনাই দিছোঁ। তিনিটা এইফালে পাপা, এইখিনি হৈছে মোৰ, আৰু এইফালে মাৰ কাৰণে লৈ লৈছোঁ গোটেই তিনিটা। যিহেতুকৈ ইমান ঠাণ্ডা বতৰ, পূৰা তিনিটাই লগ লাগি চাহ কাপ খাই লৈছোঁ। অকণমানজনী শুইয়ে আছে, সেইকাৰণে তাইক উঠাৰ আগে চাহকাপ খাই লওঁ পটাপট। চাহ খাই থাকোঁতে ঘৰৰ মাজত কিবা কিবি কথা বতৰা এনেই চলি থাকে, ফূৰ্তি মাজেৰেই চাহকাপ খোৱা হৈ গ'ল এতিয়া। আৰু ভাবিছোঁ অলপমান ঘৰৰ পৰা আহোঁগৈ, সেইকাৰণে মাহঁতকো কৈছোঁ ঘৰৰ পৰা আহোঁগৈ বুলি। আৰু ঠাণ্ডা পৰিছে যিহেতুকৈ বেছি দেৰি নকৰোঁ, অলপমান কাম এটা আছে। কামটো কৰি কিনি মই লগে গুচি আহিম, সেইকাৰণে পটাপট চাহকাপ খাই কিনি যাওঁ এতিয়া। আৰু বেছি সময় কৰিব নোৱাৰোঁ। আৰু এটা মই ব্লাউজ চিলাইছিলোঁ, এইটো দেখিছে। সেই ব্লাউজটো আপোনালোকক অলপমান দেখাই দিছোঁ। এইটো দেখিলেই পিছফালৰ ডিজাইনটো অলপমান দেখাই দিছোঁ আপোনালোকক। এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এই বুটামটো মই নিজে বনাই কিনি লগাই দিছোঁ। আৰু এইফালে পাৰিটো অলপমান লগাই দিছোঁ এইটো চাইডে। আৰু এইফালে দেখিলে ইয়াত কাপ লগাম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে একো লগোৱা নাই। বাছ পিছত কি কৰোঁ দেখা যাব। আৰু এতিয়া এনেদৰে চিলাই মেলি জাষ্ট পিন্ধিব পৰা কৰি ৰাখি থৈ দিছোঁ। আৰু পিছত যদি দৰকাৰ হয় তেতিয়া চিলাম। আৰু এতিয়া ব্লাউজটো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পটাপট ওলাই লওঁ এতিয়া, ঘৰৰ পৰা আহোঁগৈ, অকণমান কাম এটা আছে। সেইকাৰণে সোনকালে আহিব লাগিব পটাপট। গধূলি হোৱাৰ আগে ঘূৰি আহিম, মানে বেছি সময় নকৰোঁ, যাম আৰু কামটো কৰিম আৰু গুচি আহিম। এইফালে দেখিছে মই গৈ আছোঁ, এইফালে পালোহি ঘৰ। এইটো আমাৰ দাদাৰ ল'ৰাটো পূৰা বিচনাত বস্তুবোৰ উলিয়াই খেলা মেলাত লাগি দিছে। গাড়ী চাড়ী ভাঙি এদাই, গাড়ীবোৰ খুব বেছি ভাঙে।
চকা টকা উলিয়াই শেষ কৰি দিয়ে। যিমান বস্তু আনি দিলেও, খেলনা বস্তু আনি দিলেও এদিন বা দুদিনহে যায় আৰু বেছিদিন নাযায়, চব ভাঙি শেষ কৰি দিয়ে। সৰু ল'ৰাবোৰ প্ৰায়ভাগ এনেকুৱাই হয়, চবেই এনেকুৱা ধৰণেই বস্তুবোৰ নষ্ট কৰে সৰু টাইমত, নাজানে কি। কিন্তু সি কম্বলখন দেখিছে, সেইখন পাৰি দিয়াৰ পিছতে খেলে। আৰু এইবোৰ দেখিছে বস্তুবোৰ পূৰা তলত মেলি ৰাখি থৈ দিছে। গাড়ী চব এটুকুৰা এটুকুৰা কৰি ৰাখি থৈছে, এটুকুৰা এটুকুৰা। এফালে লুচি পুৰি বৌয়ে বনাই আনি দিলেহি খাবৰ কাৰণে। আৰু ঘৰ আহি পোৱাৰ পিছত পূৰা কমলা টেঙা কটাত লাগি গৈছোঁ। বেছি সময় ঘৰত নাথাকিলোঁ তাত, তো আহি কিনি ইফালে কমলা খাবলৈ লাগি গৈছোঁ। কমলাখিনি গুচাই কিনি সৰু সৰুকৈ কাটি ল'ম। কাটি কিনি তাত অলপ মিঠাতেল, নিমখ আৰু জলকীয়া ধুনীয়াকৈ কাটি কিনি গোটেইখিনি ধুনীয়াকৈ সানি ল'ম। তাৰপিছত খাম। আপোনালোকে এনেদৰে খাই পাইছে নাই? যদি নাই পোৱা এনেদৰে এবাৰ খাই চাব, বহুতেই বেছি টেষ্টি লাগে। এবাৰ যদি এনেদৰে খায় তেতিয়াহ'লে বাৰে বাৰে খাবলৈ মন যাব, মই কৈছোঁ নহয়। তো মই বেছিভাগ কমলা টেঙা আনিলে এনেদৰেই কাটি কিনি এনেদৰে ধুনীয়াকৈ খাওঁ বনাই। বেছি ডাইৰেক্ট খোৱাতকৈ এনেদৰে খাই বেছি ভাল লাগে। আৰু ৰাবাব টেঙা খোৱা নিচিনা লাগে, ৰাবাব টেঙা খোৱালৈ মনত পৰি যায় এনেদৰে খালে। তো পটাপট কাটি লৈছোঁ, তাৰপিছত নিমখ জলকীয়া দি কিনি পূৰা ধুনীয়াকৈ খাম। আপোনালোকে এদিন ঘৰত এনেদৰে কাটি কিনি খাই চাব বাৰু। তাৰপিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। এফালে দেউতাই আনি কিনি মোক জলকীয়া দিছেহি। জলকীয়া আনি লোৱা নাছিলোঁ, তো বাৰীতে আছে জলকীয়া, তো দেউতাই আনি জলকীয়া দিছেহি। আৰু এয়া দেখিলেই মোৰ হৈ গ'ল। গোটেইখিনি আঁতৰাই দিছোঁ, গোটেইখিনি থাকিলে ভাল নালাগে, সেইকাৰণে গোটেইখিনি বাছি বাছি আঁতৰাই দিছোঁ। আৰু নিমখ জলকীয়া পূৰা সানি খাই লৈছোঁ। আৰু এইফালে অকণমান ভিডিঅ'টো দেখাই দিছিলোঁ, JCBখন কিনি আনি কিনি মই দাদা ল'ৰাটোক দি থৈ আহিছিলোঁ। কিন্তু সি এতিয়া বৌয়ে ভিডিঅ' কৰি মোক পঠিয়াইছে ৰাতি, পূৰা বোলে মাটি খান্দি আছে। আন্ধাৰ দেখিছে, আইতাৰ চোতালত গৈ লৈছে, এনেদৰে পূৰা মাটি খান্দি শেষ কৰি দিছে। মানে আইতাৰ চোতালখন খান্দি কিনি JCBয়ে মাটি খান্দিছে, কাম কৰিছে। তো আৰু এই ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপমান ভাল পালে। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।